গাইস মই আছো বৰ্তমান পাৱাৰ হাউছত সুবনশ্ৰী পাৱাৰ হাউছত আজি আপোনালোকক দেখাম পাৱাৰ হাউছত ডাউন ফ্লোৰৰ পৰা আপলৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব সম্পূৰ্ণ দেখাম ক'তনো কি আছে কেনেকৈনো বনাইছে কেটা টানেলনো ক্লিয়াৰ হ'ল কি বাকি আছে সব দেখাম আপোনালোকক চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ পাৱাৰ হাউছ দেখিবলৈ আঁতৰ পৰা সিম্পল যেন লাগে ভিতৰলৈ সোমাই চালে দেখা পোৱা যায় কিমান যে বস্তু আছে কিমান ইঞ্জিনিয়াৰিং বস্তু আছে মেকানিকেল বস্তু আছে পিএসএ আৰু কিনে বনাইছে চাও আহকচোন টাৰবাইন বনোৱা জায়গাত পালো টাৰবাইন কেনেকৈ বনাইছে চাওক আৰু টাৰবাইন তিনটা বৰ্তমান কমপ্লিট হৈছে বাকিখিনি আৰু বনাই আছে ক'ত লগাইছে দেখুৱাম আপোনালোকক চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ পাৱাৰ হাউছত 8টা টানেল আছে 8টা টানেলত এটাত 250 মেগাৱাটকৈ বনোৱা হ'ব আৰু 8টা টানেলত 2000 মেগাৱাট সৃষ্টি হ'ব তাৰে আমি একেবাৰে তলত দেখাব চেষ্টা কৰি আছো
আমি এতিয়া আছোঁ একেবাৰে টাৰবাইন ফলত যিকেইটা নেকি লগাই থোৱা দেখিছে এইবিলাক টাৰবাইন হয়। এইখিনিৰ পৰাই কাৰেণ্ট সৃষ্টি হ'ব। যেতিয়া নেকি চুমা ইনটেকৰ পৰা পানী সোমাই আহি পেলাই এই টানেলে আহি ইয়াত পানীখিনি পৰিবই। আৰু ইয়াত পাংখা ঘূৰি মেলি যেতিয়া TRC লাইনৰ ফালে ওলাই যাব তেতিয়া কাৰেণ্ট সৃষ্টি হ'ব। আৰু বহুত মানুহে এইখিনি দেখা নাই আৰু নাজানে এই লগাই থোৱাটোৱে হৈছে টাৰবাইন। কেনেকৈ ফিটিং কৰিছে চাওক, এইফালৰ পৰা পানী সৰকি আহিব আৰু এইফালে যাব। আমি এতিয়া টানেলত সোমাম, টানেলত কি আছে চাওঁ আহক। কেনেকৈ ওলাই আহিছে চাওক বোকা পানী পানী এই বোকা টানেলৰ মাজেদি আহি বহুত তামাম। আমি তলৰ পৰা আহি একেবাৰে ওপৰত পালোহি। ইয়াৰ পৰাই কাৰেণ্ট ছাপ্লাই হ'ব। আমি একেবাৰে পাৱাৰ হাউচৰ এতিয়া ওপৰত আছোঁ আৰু সেইফালে চুইচ গেটবিলাক আছে। চুইচ গেটবিলাক এই ওপৰৰ পৰাই ডাউন দিব। যেতিয়া নেকি পানী অভাৰ হ'ব তেতিয়া ইয়াৰ পৰাই চুইচ গেট মানে ডাউন কৰি দিব। এইটোৱে হৈছে পাৱাৰ হাউচৰ বেচিং প্লান। ইয়াতে কংক্ৰিট বনায় আৰু ইয়াৰ পৰা কংক্ৰিট ছাপ্লাই কৰি থাকে সকলো ছাইডলৈ। লাহে লাহে সন্ধিয়া হৈ আহিছে, যাবলৈ